পৃথিৱীত সকলোতকৈ দুৰ্ভগীয়া মানুহজন হ'ল মই যি কামে আৰম্ভ কৰিব বিচাৰো কিবা নহয় কিবা বাধা আহি পৰে মোৰ লগত একোৱে ভাল নহয় তুমি নিজকে কি এনেকুৱাই দুৰ্ভগীয়া বুলি ভাবা নে তোমাৰ মনতো মাজে মাজে এনেকুৱা হতাশজনক চিন্তাই আমনি কৰে আৰু তেতিয়া তোমাৰ মনোবল একেবাৰে ভাঙি যায় তুমি নিৰাশ হৈ যোৱা তেতিয়া হলে এই কাহিনীটি একমাত্ৰ তোমাৰ কাৰণে খেহে খেখলৈ চাবা কাৰণ পৰিস্থিতি যেনেকুৱা নহওক কিয় হতাশা নিৰাশা আদি আজিৰ পৰা তোমাক চুব নোৱাৰে বহু বছৰ আগতে এখন গাঁৱত এজন খেতিয়ক বাস কৰিছিল তেওঁৰ বেছ মাটি বাৰী আছিল তাতেই সি খেতি কৰি খুব কান্তিত নিজৰ জীৱন অতিবাহিত কৰিছিল সন্তান বুলিবলৈ অকল এজন ল'ৰা আছিল দেউতাক সহায় কৰিবলৈ ল'ৰাটোৱে খেতি বাতিত কাম কৰিছিল তাৰোপৰি তেওঁলোকৰ ঘৰত গৰু ছাগলী হাঁহ কুকুৰা আৰু ঘোঁৰাও পুহিছিল এদিন তেওঁলোকৰ এটা ঘোঁৰা ঘাঁহ চৰিবলৈ গৈ ৰাস্তা হেৰাই ক'বাত হেৰাই গ'ল ল'ৰাটোৱে মনত বহুত আঘাত পালে দেউতাৰ ওচৰত গৈ তাৰ অসাৱধানতাৰ কাৰণে সি ক্ষমা খোজে দেউতাকে ল'ৰাটোক ক'লে ঠিক আছে যি হ'ব লগা আছিল হৈ গ'ল তই মন বেয়া নকৰিবি আগলৈ যাতে এনেকুৱা নহয় সেইটো মন কৰিবি কিন্তু তেওঁলোকৰ গাঁৱৰ মানুহে খবৰটো শুনি ক'লে ইছ ইমান ভাল ঘোঁৰাটো হেৰাই গ'ল ভীষণ দুৰ্ভাগ্যৰ কথা শুনি বহুত বেয়া লাগিল গাঁৱৰ লোকে এনেকুৱা নানা ধৰণৰ কথা কৈ থাকে কিন্তু মানুহজনে সিহঁতৰ কথাত ইমান এটা গুৰুত্ব নিদি ঠিকে আছে যি হ'বৰ আছিল হৈ গ'ল এই বুলি কৈ গুচি যায় কেইদিনমান পাছত খেৰ হেৰাই যোৱা ঘোঁৰাটো জংঘলৰ পৰা আৰু 5টা ঘোঁৰা লগত লৈ খেতিয়কৰ ঘৰত উপস্থিত হ'ল সেই দেখি তাৰ ল'ৰাই ফূৰ্তিতে নাচি উঠে এটা হেৰাই 6টা ঘূৰাই পালো বুলি বৰ আনন্দিত হ'ল ঘটনাটো গাঁওবাসীয়ে জানিব পাই ক'লে তুমি বহুত ভাগ্যৱান ইমান কেইটা নতুন ঘোঁৰা তুমি ফ্ৰীতে পাই গ'লা এইবাৰ সেই কথা শুনি খেতিয়কজনে ক'লে হয় চাগে বুলি কৈ তাৰ পৰা গুচি যায় আকৌ কেইদিনমান পাছত নতুন ঘোঁৰা এটাক প্ৰশিক্ষণ দিওঁতে তাৰ পিঠিৰ পৰা পৰি ল'ৰাটোৰ ভৰি ভাঙি যায় এইবাৰ গাঁৱৰ কেইটামান লোকে ক'লে নতুন ঘোঁৰা কেইটা ইমান এটা ভাল নহয় সেয়েহে তোমাৰ ল'ৰাটোৰ ভৰি ভাঙিল কথাখিনি শুনি মানুহটোৱে আগৰ নিচিনাই হয় চাগে বুলি কৈ তাৰ পৰা আঁতৰি আহিল আকৌ কেইদিনমান পাছত সেই গাঁৱত নতুন মানুহ কিছুমান আহিল দেশৰ সৈন্য দলত আৰু যুদ্ধৰ কাৰণে তেওঁলোকে গাঁৱৰ সফল যুৱকসকলক সৈন্য দলত ভৰ্তি কৰাই লৈ যায় কিন্তু খেতিয়কটো ল'ৰা ভৰি ভঙা দেখি তাৰ দ্বাৰা এতিয়া কাম নহ'ব বুলি তাক আৰু নিনিয়ে গাঁৱৰ লোকে আকৌ খেতিয়কক কয় তোমাৰ ভাগ্যটো বহুত ভাল আমাৰ ল'ৰাকেইটাক ঘৰ পৰিয়াল এৰি কিমান দূৰৈত যাব লগা হ'ল কিন্তু তোমাৰ ল'ৰাটো ভৰি ভঙা দেখি তাক আৰু নিনিলে তোমাৰ ল'ৰা তোমাৰ ওচৰতে আছে তোমাৰ কপালটো বহুত ভাল এইবাৰো মানুহজনে হয় চাগে বুলি কৈ মনে মনে থাকে লাইফত যি ঘটনা ঘটে তাত আমি কেনে ধৰণৰ প্ৰতিক্ৰিয়া দিওঁ সেইটো বৰ গুৰুত্বপূৰ্ণ কথা যিকোনো সমস্যা যিকোনো বিফলতা যিকোনো দুৰ্ঘটনা ঘটাৰ পাছত সেইটোক লৈ হাৰি নেযাবা সেইটোৰ পৰা ওলাই তাৰ পাছৰ কথা চিন্তা কৰা এইবোৰৰ পাছফালে নিশ্চয় কিবা এটা কাৰণ আছে এইটো বিশ্বাস ৰাখা ধেনুৰ তাৰ যিমান পাছফালে টানিবা কাৰটো সিমান গতিত নিজৰ লক্ষ্যৰ ফালে আগবাঢ়িব সেইদৰে বিভিন্ন ধৰণৰ সমস্যাই আজি তোমাক যিদৰে পাছফালে ঠেলিছে এই পাছফালে যোৱাৰ কাৰণতেই এদিন তোমাক ইমান গতি দিব যে সমস্ত বাধা বিঘিনি ভাঙি তুমি নিজৰ লক্ষ্যৰ ফালে উপনীত হৈ যাবা